গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে অখিল গগৈয়ে সংস্কাৰী আৰু যি আচলতে নীতি সেই নীতিৰ মাজৰে আচলতে কথা ক'ব লাগে সেই বুলি আপোনাক কৈছে আপোনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া। মানে আমি সকলোৱে জানো যে অসমৰ সকলো মানুহে এতিয়া ৰৈ আছে যে অতি সোনকালে আমাৰ বিৰোধী দলবিলাক একলগ হ'ব লাগে। বিজেপি চৰকাৰক লৈ সকলোৱে পস্তাইছে। আমি দেখিছো যে সকলো বস্তুৰ দাম ইমান বাঢ়িছে যে গাঁৱৰ মানুহ নগৰৰ মানুহ এতিয়া চলিব নোৱাৰা অৱস্থা হৈছে। মানুহে কৈছে যে এই চৰকাৰক যদি নেখেদো আমাৰ উপায় নাই। দ্বিতীয়তে প্ৰত্যেকজন ব্যৱসায়ীয়ে কৈছে যে বিজেপি চৰকাৰ দিনৰ ব্যৱসায় বেয়া হৈ গ'ল। প্ৰত্যেকজন চাকৰিয়ালে কৈছে যে তেওঁলোকৰ চাকৰি কৰিও অৱস্থা ভাল নহয়, তেওঁলোকৰ পেঞ্চন কাটি দিলে, তেওঁলোকে চলিব নোৱাৰা পৰিস্থিতি। মুঠতে এতিয়া সৰ্বস্তৰৰ অসমৰ জনগণে এটা বস্তু বুজি উঠিছে যে অসমত যদি শান্তিৰে থাকিবলৈ হয় বিজেপি নামৰ দলটো কতৰাই দিব লাগিব। অসমত যদি সম্প্ৰীতিৰে থাকিবলৈ হয় বিজেপি দলটো কতৰাব লাগিব। অসমত যদি মূল্যবৃদ্ধিৰ পৰা ৰক্ষা পাব লাগে তেতিয়াহ'লে বিজেপিক দি দিলে ই কোম্পানীৰ হাতত দেশখন বিক্ৰী কৰি গোটেই বস্তুৰ দাম বঢ়াই দিয়ে। গতিকে সকলো স্তৰৰ মানুহে বিজেপিক অসমৰ পৰা আঁতৰ কৰিবৰ কাৰণে এই মুহূৰ্তত সংকল্প লৈছে। কিন্তু দুৰ্ভাগ্যৰ কথা যে আমি বিৰোধী দলবিলাকে এতিয়ালৈকে একলগ হ'ব পৰা নাই। যোৱা দুদিনৰ আগত আমাৰ সকলো বিৰোধী দলে লগ লাগি 16টা বিৰোধী দলে লগ লাগি আমি সিদ্ধান্ত ললো যে আমি একলগ হমেই আৰু কংগ্ৰেছে যিমান পাৰে সোনকালে একলগ হ'বৰ কাৰণে তেওঁলোকৰো সদিচ্ছা প্ৰকাশ কৰিব লাগে। কিন্তু কংগ্ৰেছ দলে খুব পোনপটীয়াকে কথাবিলাক এতিয়ালৈকে কৈ থকা নাই। তথাপিও আমি ভাবি আছো যে তেওঁলোক আমাৰ প্ৰতি আগ্ৰহী। তেওঁলোক একেলগতে বিজেপিক হৰুৱাবৰ কাৰণে ঐক্যবদ্ধ হৈ বিজেপিক হৰুৱাবৰ কাৰণে তেওঁলোকো আগ্ৰহী। কিন্তু তেওঁলোকৰ কিছুমান নেতাৰ যিবিলাক কথাবাৰ্তা, যেনেকে ধৰক সেইদিনা অজিত ভূঞা ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াহঁতে ক'লে যে নহয় মানে কংগ্ৰেছে সোনকালে স্থিতিটো স্পষ্ট কৰি দিব লাগে যে তেওঁলোকে বিজেপি বিৰোধী সংগ্ৰামত তেওঁলোক আহিবনে নাই। লগে লগে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই খুব ডাঙৰকে ৰিয়েক্ট কৰি দিলে। তো গতিকে এই ধৰণৰ কাণ্ডবিলাক চলি আছে। সেইকাৰণে মই ভাবো যে যেতিয়ালৈকে আচলতে কংগ্ৰেছ দলৰ লগত এটা ইউনিটিৰ সিদ্ধান্ত নহ'ব তেতিয়ালৈকে এনেকুৱা ধৰণৰ কথাবাৰ্তা চলি থাকিব। সেইকাৰণে অতি সোনকালে কংগ্ৰেছ দলে একতাৰ কথাটোৰ সিদ্ধান্ত ল'ব লাগে আৰু যিদিনাই একতাৰ কথা সিদ্ধান্ত ল'ব সেইদিনাৰ পৰা আৰু আমাৰ বিৰোধী দলৰ মাজত কোনো ডিফাৰেঞ্চ নাথাকে, কোনো ধৰণৰ বাক্য বিনিময় নহয়, কোনো ধৰণৰ ভুল বুজাবুজি নহয়। আপোনালোকে সকলোৱে দেখিছিলে যে MP ইলেকশ্যনৰ সময়ত, লোকসভাৰ নিৰ্বাচনৰ সময়ত মই কিমান কষ্ট কৰি গৌৰৱ গগৈৰ কাৰণে কাম কৰিছিলো। ৰাইজৰ দলে কিমান কষ্ট কৰি প্ৰদ্যুৎ বৰদলৈ কাৰণে কষ্ট কৰিছিলো, ৰকিবুল হুছেইনক জিকাবৰ কাৰণে কিমান কষ্ট কৰিছিলো। সেই সময়ততো আমাৰ কোনো ডিফাৰেঞ্চ নাছিল। তাৰ পাছত কংগ্ৰেছ নিজে গুচি গৈছিলে। এতিয়া আকৌ যদি কংগ্ৰেছ আহি যায় আকৌ আমাৰ ডিফাৰেঞ্চটো নাইকিয়া হৈ যাব। তেতিয়া আৰু আমাক কোনেও কাকো ক'ব নালাগে যে তুমি এনেকে নকবা, এনেকে কোৱাবা, এনেকে নকবা। যিদিনাই কংগ্ৰেছে এলায়েন্সৰ সিদ্ধান্ত ল'ব সেইদিনাৰ পৰা আমাৰ ভিতৰত একতা চিৰস্থায়ী হৈ পৰিব, একতা সাংঘাতিক ধৰণে ঠিক হ'ব আৰু সেইদিনাৰ পৰা আমি ইজনে সিজনক কথা কোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰিম। কিন্তু যেতিয়ালৈকে কথাটো একেবাৰে সিদ্ধান্ত এটা নহয়, কেতিয়াবা মাজে মাজে উত্তৰ দিবলগীয়া হয়। গতিকে সেইটো দুৰ্ভাগ্যজনক। কংগ্ৰেছে সোনকালে সিদ্ধান্ত ল'লে এইটো অৱস্থা নাইকিয়া হ'ব আৰু আমি সকলোৱে সমিল মিলেৰে বিজেপিক হৰুৱাবলৈ আগবাঢ়ি যাব পাৰিম।